গুড মৰ্নিং ফ্ৰেণ্ডছ, পোনপ্ৰথমে আপোনালোকক মোৰ ইউটিউব চেনেল পংকজ ব্লগছ এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় ভালে কুশলে আছে। এইখিনি ঠাই ধৰিব পাৰিছেনে আপোনালোকে? বন্ধুসকল, এইখিনি হৈছে নিউ গুৱাহাটী। অৰ্থাৎ আপোনালোকে যদি বামুণী মৈদানৰ ফালৰ পৰা নাৰেংগী ফাললৈকে আহে তেতিয়াহ'লে আপোনালোকে নিউ গুৱাহাটী পাই যাবহি। আহকচোন এই ঠাইখিনিৰ পৰিৱেশটো অকণমান দেখুৱাবলৈ চেষ্টা কৰোঁ আপোনালোকক। বন্ধুসকল, এইখন হৈছে বামুণী মৈদানৰ বিশাল। এতিয়া মানুহৰ ইয়াত ভিৰ একেবাৰেই নাই, কিন্তু আবেলি সময়ত মানুহৰ যথেষ্ট ভিৰ দেখা পোৱা যায়। আপোনালোকে আহিবচোন যদি অহা নাই। এইখিনি বামুণী উদ্যান, অৰ্থাৎ লেফ্ট ছাইডেৰে আপোনালোকে জ্যোতিনগৰ তিনিআলিলৈ যাব পাৰিব, য'ত গুৱাহাটী কলেজ আছে, পূব গুৱাহাটী হাইস্কুল আছে, আপোনালোকে যাব পাৰিব। এইটো বাছ ষ্টপেজ হয়, গতিকে আপোনালোকে চাওকচোন পৰিৱেশটো অকণমান।